দিব কোৱাচোন এটা ৰিফাইনেন্স আমাৰ ইয়াতে ৰিফাইনেন্সৰ সুবিধাটো পাব আপোনালোকে বিপুল কোৱাচোন ইয়াত তোমালোকে যিখিনি বাইক স্কুটি দেখালে ইয়াতো তো ইয়াৰ মিনিমাম আৰু মেক্সিমাম মানে প্ৰাইচটো কিমান মানৰ ভিতৰত আহিব আমাৰ মিনিমাম স্কুটি যদি লয় স্কুটি ছেগমেণ্টত আপুনি মিনিমাম আমাৰ ইয়াতে আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ আছে 12,000 12,000ৰ পৰা আপোনাৰ 70,000লৈকে সেইখিনি ভিতৰত আপোনাৰ স্কুটি ছেগমেণ্ট আহি গ'ল আপোনাৰ বাইকত হ'লে আপোনাৰ আহি গ'ল আপোনাৰ 30,000ৰ পৰা 1,60,000লৈকে আছে নমস্কাৰ বন্ধুসকল মই আজি আহিছোঁ গুৱাহাটী আৰু গুৱাহাটীৰ খ্ৰীষ্টান বস্তি আৰু খ্ৰীষ্টান বস্তি মই এটা ছেকেণ্ড বাইক ডিলাৰত আহিছোঁ আৰু যিটো ডিলাৰৰ নামটো মই দেখাই দিছোঁ চালক A.H.Motors তো ইয়াত বহুত ধৰণৰ বাইক স্কুটি আপোনালোকে পাই যাব স্কুটিখিনি অলপ ভিতৰলৈ আছে তো গোটেইখিনি মই বিষয়ে আপোনালোকক কৈ আছোঁ তো তাৰ বাবে মই ইয়াৰ যিজন ডিলাৰৰ ষ্টাফ এখেতক ক'ম যে ইয়াৰ গোটেইখিনিৰ বিষয়ে এখেতে কৈ দিয়ে আপোনাৰ নামটো দাদা দীপক শইকীয়া এখেতৰ নাম তো এখেতে মোক ইয়াত যি বাইক স্কুটি আছে গোটেইখিনি ডিটেইলছ এখেতক মই সুধিম আৰু এখেতে মোক কৈ দিব তো দেৰি নকৰোঁ চিধা ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম দীপক এখন কোৱাচোন এখন RS 200 ন আপোনাৰ 7 মান্থছ অল্ড গাড়ীখন 7 মাহ হৈছে আৰু আপোনাৰ ইয়াৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 1,35,000 1,35,000 আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনাৰ প্ৰাইচটো নেগচিয়েট হয় ন আৰু আপোনালোকৰ যিখিনি ইয়াতে গাড়ী আছে কাগজ পাতিটো কমপ্লিট আপডেট যাব ন ঠিক আছে ইয়াৰ পিছত কোনখন দেখাব R15 আছে ন এখন তো এইখন কেতিয়া এখন আপোনাৰ 19ৰ মডেল 19 ন হয় আপোনাৰ এখন আমাৰ আস্কিং প্ৰাইচ ৰাখিছোঁ আমি 1,25,000 1,25,000 ঠিক আছে ইয়াৰ পিছত এখন ৰয়েল এনফিল্ড থাণ্ডাৰবাৰ্ড ন থাণ্ডাৰবাৰ্ড এখন আপোনাৰ থাণ্ডাৰবাৰ্ড হ'ল 2017ৰ মডেল ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচ আছে 1,20,000 আৰু এখন পালচাৰখন হয় এখন পালচাৰ আপোনাৰ 19ৰ মডেল হয় আৰু 150 পালচাৰ টুইন ডিস্ক আৰু ইয়াৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 85,000 হয় ইয়াৰ পিছত এখন কি ল'লে এখন এক্সপালছ ন হয় এইখন এক্সপালছ 200 এখন আপোনাৰ 19ৰ লাষ্টৰ হ'ব নহ'লে 20 মানৰ হ'ব আপোনাৰ এখন আমি আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনাৰ 95,000 হয় আৰু এতিয়া আপোনাৰ লাষ্টত কি আছে KTM আছে নেকি এইখিনি যদি আহে আপোনালোকে KTMৰ ছেকশ্যন পাব ডিউক ছেকশ্যন তো আমাৰ তাতে 200 আছে আপোনাৰ 2018ৰ মডেল ইয়াৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 1,25,000 তাৰপিছত আপোনাৰ ডিউক 125 হ'ব 2020ৰ মডেল ইয়াৰ আস্কিং প্ৰাইচ ৰাখিছোঁ আমি এখন আপোনাৰ ছেম 125 তাৰপিছত 125 ডিউক 125 এখন তাৰপিছত আপোনাৰ আহিলে আপোনাৰ লেটেষ্ট মডেলত এখন হ'ব আপোনাৰ 7 মাহ হৈছে গাড়ীখন 7 মাহ হৈছে ইয়াৰ আস্কিং প্ৰাইচ ৰাখিছোঁ আমি 1,60,000 এইখন কিমান কিলোমিটাৰ চলিছে এখন আপোনাৰ এৰাউণ্ড 6,000 চলি আছে 6,000 ন তো ইয়াৰ পিছত ভিতৰত যাওঁ এখন হিমালয়ান জ্বলাইছে ন ৰয়েল এনফিল্ডৰ হয় এখন আপোনাৰ চিচিটো কিমান আছিলে এখন আপোনাৰ 400 চিচি ন তাৰপিছত তাতে আপোনাৰ আস্কিং প্ৰাইচ ৰাখিছোঁ আমি এখনত 1,60,000 2018ৰ মডেল হয় 2018 মডেল আৰু দামটো কি কৈছে 1,60,000 1,60,000 তাৰপিছত আহিলে আপোনাৰ ক্লাছিক 350 আপোনাৰ 2017ৰ মডেল হয় এখন ইয়াৰ আমি আস্কিং প্ৰাইচ দিছোঁ 1,25,000 নহয় 15,000 হয় আৰু এইখন হিমালয়খন এখনো আপোনাৰ তেনেকুৱাই আপোনাৰ এৰাউণ্ড আপোনাৰ 15 to 16ৰ ভিতৰত চলি আছে আৰু এইখন বুলেট এখন আপোনাৰ আহি গ'ল ইলেক্ট্ৰা 2013ৰ মডেল হয় ইয়াৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনাৰ 85,000 ইয়াৰ পিছত EMR ন হয় আপোনাৰ FZ ভাৰ্জন 3 ভাৰ্জন 3 আপোনাৰ 2019ৰ মডেল পাব এখন আৰু আমাৰ এখন আস্কিং প্ৰাইচ আছে আপোনাৰ 85,000 ইয়াৰ পিছত এখন পালচাৰ এখন আপোনাৰ পালচাৰ 220 অকণমান মানে এখন পুৰণা হৈছে নতুনতো লাগি নতুনতো আছে এখন 2013ৰ মডেল আমি ইয়াৰ আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনাৰ 58,000 নতুনত যদি 220 লাগে 19-18 সেনেকুৱা মানৰো পাব আছে আপোনালোকৰ ষ্টকত পাব তাৰপিছত আপোনাৰ এখন হ'ল আমাৰ NS 160 আৰু এখন আপোনাৰ 2018ৰ মডেল ইয়াৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনাৰ 80,000 হয় ভাৰ্জন 2 এখন FZ ভাৰ্জন 2 FZS আপোনাৰ 2018ৰ মডেল আস্কিং প্ৰাইচ ইয়াৰ ৰখা হৈছে 72,000 কিমান কিলোমিটাৰ চলিছে এখন চাগে এখন আপোনাৰ 24,000 চলি আছে 160 আপোনাৰ 19ৰ মডেল হয় ইয়াৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনাৰ 80,000 তাৰপিছত আপোনাৰ আহি গ'ল 204V আপাচি 2018ৰ মডেল ইয়াৰ আস্কিং প্ৰাইচ ৰখা হৈছে আপোনাৰ 85,000 হয় তো বাইক মানে আপোনালোকৰ বৰ্তমান মানে ইয়াতে এইখিনি আছে আৰু বাকী গুদামত আছে ন তো এইখন এখনো ক্লাছিকেই ন এখন 350
এখনো সেই মানে চলিছে ন আপোনাৰ 16,000 চলিছে আপোনাৰ 2019 মডেল হয় ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচ আছে 1,40,000 ইয়াত এইখিনি এতিয়া স্কুটি লাইন আছে ন স্কুটি এখন ভেস্পা স্কুটি আপোনাৰ এখন ভেস্পা আপোনাৰ লেটেষ্ট মডেলত পাব ইয়াৰ আমাৰ 2018 মডেল হয় আস্কিং প্ৰাইচ আছে 63,000 কিমান কিলোমিটাৰ চলিছে এখন চাগে এইটো আপোনাৰ প্ৰায় আপোনাৰ 20-22 মান চলিছে স্কুটি অকণ বেছি ৰান হয়তো বাইকতকৈ এইখন আপোনাৰ হণ্ডাৰ এখন আপোনাৰ Activa 5G আপোনাৰ 2019 মডেল হয় ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচ হয় 62,000 ইয়াৰ পিছত এখন হণ্ডাৰ যদি আপুনি যে DS6 স্কুটি বিচাৰে তেনেহ'লে ডিঅ' পাব আপুনি আমাৰ তাতে আমাৰ 2020 মডেল হয় ইয়াৰ আস্কিং প্ৰাইচ আছে 68,000 ইয়াৰ পিছত এখন হিৰো হণ্ডাৰ প্লিজাৰ নেকি প্লিজাৰ আপোনাৰ কিছুমান মানে আহে মানে কম বাজেটত লাগে তো তেনেকুৱা গাড়ী মোৰ তাতে এভেইলেবল আছে যেনেকৈ এখন ৰাখিছোঁ ইয়াতে এখন আপোনাৰ আস্কিং প্ৰাইচ আহিব 28,000 আৰু এখন এপ্ৰিলা 150 হয় 150 আপোনাৰ 2019 মডেল হয় ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচ ৰখা হৈছে 70,000 ন আৰু এখনো প্লিজাৰে হয় হিৰোৰ 2018 মডেল হয় ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচ আছে 40,000 হয় এখন কিমান চলিছে চাগে 30,000 এইখন হণ্ডাৰ জাজিয়া আহিলে আপোনাৰ DS6 মডেল 2020 ইয়াৰো আপোনাৰ আস্কিং প্ৰাইচ 68,000 আৰু এখন হণ্ডা ডিঅ' 2019 মডেল ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচ ৰখা হৈছে আপোনাৰ 58,000 এইখন আপোনাৰ আহিলে সুজুকি এক্সেছ 2020 মডেল হয় ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচ ৰখা হৈছে 57,000 আৰু এইখন ৰেজেডাৰ আছে 2020 মডেল হয় এখন জেডাৰ ন জেডাৰ এখন হয় ৰেজেডাৰ 2020 মডেল হয় ইয়াৰ আস্কিং প্ৰাইচ ৰখা হৈছে আপোনাৰ 62,000 আৰু তাৰপিছত আহিলে এভিয়েটৰ আপোনাৰ 2018 মডেল হয় ইয়াৰ আস্কিং প্ৰাইচ আছে 48,000 এখন TVS এণ্টক 125 আপোনাৰ 2019 মডেল হয় আস্কিং প্ৰাইচ ৰখা হৈছে 65,000 আৰু এতিয়া লাষ্টৰ এখন কি গ্লেমাৰ ন এখন BS6 নেকি BS6 মডেল হয় আপোনাৰ এখনৰ আপোনাৰ আস্কিং প্ৰাইচ হৈছে 68,000 এখন হিৰো হণ্ডা আপোনাৰ ছুপাৰ হিৰো হণ্ডা এখন আপোনাৰ 2013 মডেল হয় ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচ ৰখা হৈছে আপোনাৰ 45,000 তাৰপিছত আপোনাৰ পালচাৰ 150 আহিলে আপোনাৰ 2019 মডেল হয় আপোনাৰ হেৰি মানে ছিংগল ডিছ হয় এইটো টুইন ডিছ নাই ইয়াতে এইখনে আপোনাৰ আস্কিং প্ৰাইচ হৈছে 80,000 অনুমানিক এখন আপোনাৰ 16,000 মান চলিছে যিবিলাক গাড়ী দেখালে বেছি চলোৱা গাড়ী মানে নাই বন্ধুসকল আপোনালোকে নিশ্চয় দেখিলে যে ডিলাৰত যিখিনি বাইক আৰু স্কুটি আছে গোটেইখিনি মই আপোনালোকক দেখালোঁ আৰু ইয়াৰ পিছত ভাবিলোঁ এওঁলোকৰ কিমান ষ্টক আছে সেইখিনি আপোনালোককো দেখাই দিওঁ আৰু তাৰ বাবে মই আহিলোঁ এওঁলোকৰ গুদামত য'ত ষ্টক কৰি ৰাখিছে বাইক আৰু স্কুটি তো মোৰ মতে আপোনালোকেতো ইয়াত সকলো ধৰণৰ বাইক স্কুটি পাই যাব আৰু মই সেইবাবে আপোনালোকক ইয়াৰ গুদামৰ ষ্টকখিনি অলপ দেখাই দিলোঁ ওপৰা ওপৰিকৈ নহ'লেতো জানে নিশ্চয় কিমান দীঘল হৈ যাব ভিডিঅ' বন্ধুসকল দেখিলে নিশ্চয় ইয়াত যিখিনি বাইক স্কুটি আছিলে গোটেইখিনি বিষয়ে মোক দীপকে ক'লে আৰু মই দীপকক সোধোঁ যে ইয়াতে ৰিফাইনেন্সৰ সুবিধা আছে নাই তো দীপক কোৱাচোন ইয়াতে ৰিফাইনেন্সৰ সুবিধাটো পাব আপোনালোকে কিন্তু মানে আপোনাৰ মানে এতিয়ালৈকে মানে আমাৰ গোটেইখিনি মানে অসমৰ গোটেইখিনি ডিষ্ট্ৰিক্টলৈকে মানে কৰিব পৰা হোৱা নাই তাৰমানে মানে পাৰ্টিকুলাৰ কেইটামান ডিষ্ট্ৰিক্ট মানে দিছে যেনেকৈ আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট নলবাৰী ডিষ্ট্ৰিক্ট ইপিনে আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট তেনেকুৱা হৈছে কিন্তু আপুনি যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় আপুনি হয়তো যদি মানে গুৱাহাটীত জব কৰে তেনেহ'লে আপোনাৰ কাৰণে এইটো সুবিধা হয় আৰু আপোনাৰ গুৱাহাটীত মানে বেংক একাউণ্ট থাকিলে সুবিধা হয় ন বেংক একাউণ্ট থাকিলে মানে সুবিধা হয় তেতিয়া মানে আপোনাৰ মানে বেলেগ ডিষ্ট্ৰিক্টৰ হ'লেও মানে কিবা এটা মানে পচিবিলিটিছ থাকে মানে ফ্ৰী ৰিফাইনেন্স হোৱা তো দেখিলে মানে ইয়াতে ৰিফাইনেন্স হৈ যাব কিন্তু তেওঁলোকে কৈছে যে চবতে এতিয়ালৈকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে হোৱা নাই কিন্তু ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিবই ডিলাৰৰ আপোনালোকে তাৰ পৰাও আৰু জানি ল'ব পাৰিব এই বিষয় লৈ আৰু এটা কথা সোধোঁ ফেষ্টিভ ছিজনত কিবা আপোনালোকে অফাৰ চফাৰ ৰাখে নাৰাখে ৰাখোঁ তেনেকৈ ৰাখোঁ আমি এতিয়া বেলেগ বেলেগ হেৰিত মানে বেলেগ অফাৰ দিওঁ কেতিয়াবা মানে প্ৰায়ভাগ আমি মানে ৰাইডিঙৰ কাৰণে আপোনাৰ হেলমেটটো বহুত জৰুৰী তো আমি তেনেকৈ হেলমেট আমি মানে কাষ্টমাৰক প্ৰভাইড কৰোঁ ফেষ্টিভ ছিজনত বা আজিকালি আপোনাৰ মানে ফিউলৰ দামো বহুত বাঢ়ি গৈছে তো আমি ফিউলো মানে কেতিয়াবা হেৰি কৰাই দিওঁ ৰিফিল কৰাই দিওঁ আমি সেইখিনি তেনেকুৱা আমাৰ মানে অফাৰ দিয়া যায় মানে
তো ফেষ্টিভ ছিজনটো তেওঁলোকে কিবা কিবি অফাৰ ৰাখে তো ডেছক্ৰিপশ্যনত নম্বৰ থাকিব বা স্ক্ৰীণত নম্বৰ থাকিব আপোনালোকে আৰু ইয়াতকৈ মই যিখিনি ক'লোঁ তাতকৈ যদি আপোনালোকৰ কিবা বেছি জানিবলগীয়া থাকে তেতিয়া আপোনালোকে কণ্টেক্ট নম্বৰৰ পৰা জানি ল'ব পাৰিব তো তেতিয়াহ'লে আশা কৰিব নকৰোঁ ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগ পাম মোৰ আকৌ তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় অসম